হেল্ল' মৰমৰ মোৰ ভাই ভণ্টিসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ অনুশীলনীত থকা 1 নম্বৰ চেপ্টাৰৰ কুৱেশ্যন আনসাৰখিনি। তো তোমালোকৰ অনুশীলনীত থকা 1 নম্বৰ প্ৰশ্নটো হৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব চীন। আৰু 2 নম্বৰ প্ৰশ্নটো আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হৈছে দ্বিদলীয় ব্যৱস্থা। 3 নম্বৰটো হৈছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ল ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব ৰাজনৈতিক দলে সংগঠনক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰে। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব অসম গণ পৰিষদ। 6 নম্বৰ প্ৰশ্নটো হৈছে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? ইয়াৰ উত্তৰটো হ'ব ঝাৰখণ্ডৰ মৰ্চা দল। 7 নম্বৰ প্ৰশ্নটো হৈছে ইউপিএ সম্পূৰ্ণ অৰ্থ লিখা। ইউপিএৰ সম্পূৰ্ণ অৰ্থটো হৈছে সংযুক্ত প্ৰগতিশীল মৰ্চা বা ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স। আৰু 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। 9 নম্বৰ প্ৰশ্নটো হ'ল কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছিয়ান্স গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব এছ.এন. বেনাৰ্জীৰ নেতৃত্বত। আৰু 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। ইয়াৰ পিছত আহি পৰিল চমু প্ৰশ্ন উত্তৰ। এইকেইটা উত্তৰ অলপ দীঘল হ'ব, কিন্তু তোমালোকে শিকি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো দিয়া আছে, তোমালোকে লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি। তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? ইয়াৰ উত্তৰটো হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। এই ব্যৱস্থাত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন অধিক সুস্থিৰ আৰু সবল হয়। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ল ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল সংগঠন, 2 নীতি আদৰ্শ আৰু আঁচনি, 3 ক্ষমতা দখলৰ বাবে থকা আকাংক্ষা আৰু 4 জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল নম্বৰ 1 অসম গণ পৰিষদ, নম্বৰ 2 আকলি দল, নম্বৰ 3 শিৱসেনা, নম্বৰ 4 তেলেগু দেশম আৰু নম্বৰ 5 দ্ৰাবিড মুট্টু কাজগম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে মৰ্চা চৰকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলে। এইটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত দীঘল প্ৰশ্ন উত্তৰ, এইখিনি তোমালোকে চাই লোৱা। তোমালোকৰ দীঘল প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো আছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয়?
ইয়াৰ উত্তৰটো দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট বা লিখি ল'বা। মই দেখাই আছোঁ উত্তৰটো। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হৈছে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ আৰু 2টা দোষ আলোচনা কৰা। যেহেতু তোমালোকক মৰ্চা চৰকাৰৰ 2টা দোষ আৰু 2টা গুণ লিখিব দিছে, ইয়াত গুণ দিয়া আছে আৰু তলত ইয়াত তোমালোকে 2টা গুণ চাই লোৱা আৰু 2টা দোষ দি আছে আৰু ইয়াত 2টা দোষ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। উত্তৰটো দিয়া আছে, চাই ল'বা তোমালোকে। তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে 4 নম্বৰ প্ৰশ্ন আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। উত্তৰটো দিয়া আছে, চাই ল'বা। পাঁচ নম্বৰ প্ৰশ্ন গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। উত্তৰটো চাই ল'বা। ছয় নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। উত্তৰটো দিয়া আছে। সাত নম্বৰ প্ৰশ্ন সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। উত্তৰটো চাই ল'বা। আৰু আজিৰ এইখিনি আছিলে তোমালোকৰ যিমানবোৰ কিতাপ আছে সকলো কিতাপৰ প্ৰশ্ন উত্তৰ মোৰ এই চেনেলত পাবা। গতিকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।